নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কালি 7 জুলাই CTET পৰীক্ষা সম্পন্ন হৈছে। ফাৰ্ষ্ট পেপাৰ আৰু ছেকেণ্ড পেপাৰ। মই ফাৰ্ষ্ট পেপাৰৰ অসমীয়া পাৰ্টটোৰ আনচাৰখিনি আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। কুৱেশ্যনখিনি চাওক। তলত দিয়া দফাটো মনোযোগেৰে পঢ়ি প্ৰশ্ন নং 91 পৰা 99লৈ আটাইতকৈ উপযুক্ত বিকল্পবোৰ বাছি উলিয়াই উত্তৰ কৰা। এটা দফা দিয়া আছে, এই দফাটোৰ পিছত কেইটামান প্ৰশ্ন কৰা আছে। এই প্ৰশ্নকেইটাৰ উত্তৰ এই দফাটোতে পোৱা যাব। এইখিনি চাই পেলাই কৰিব লাগে। প্ৰথমতে দফাটো আপোনালোকে নিজে পঢ়ি ল'ব। মই দেখুৱাই দিছোঁ। ইয়াতে পুৰাতাত্ত্বিক স্থানৰ বিভিন্ন অসমৰ পুৰাতাত্ত্বিক স্থানবিলাকত পোৱা বিভিন্ন শিলৰ মূৰ্তি, শিলাস্তম্ভৰ বিষয়ে ইয়াতে বিশদভাৱে বৰ্ণনা কৰা হৈছে। এইবিলাকৰ বিষয়ে আপোনালোকে উত্তৰখিনি ইয়াতে পাব। এইখিনি পঢ়ি বিভিন্ন শিলাস্তম্ভত নিৰ্মিত খোদিত ভগৱানৰ মূৰ্তিৰ বিষয়ে ইয়াতে উল্লেখ কৰা হৈছে। প্ৰথম প্ৰশ্নটো উত্তৰ ডাইৰেক্টলি দি দিছোঁ। দুঠাইত 91 প্ৰশ্নটো আছে। ইয়াতে দুঠাইত প্ৰাপ্ত দুটা গণেশ মূৰ্তি নিৰ্মাণশৈলীৰ আধাৰত কোন দুটা মন্দিৰৰ নিৰ্মাণ একে সময়তে হৈছিল বুলি ঠাৱৰ কৰা হৈছে। উত্তৰটো হ'ব 1 নম্বৰ শিঙৰীৰ গোপেশ্বৰ মন্দিৰ আৰু নিজ বৰচলাৰ মন্দিৰ। 1 নম্বৰ প্ৰশ্ন উত্তৰটো। 2 নম্বৰটো 92। আপোনালোকৰ হাতত নিজৰ প্ৰশ্ন নিশ্চয় আছে হাততে, গতিকে উত্তৰখিনি চাই ল'ব পাৰিব। 1705 খ্ৰীষ্টাব্দত নিৰ্মিত হলেশ্বৰ দেৱালয় কাৰ ৰাজত্বকালত নিৰ্মাণ হৈছে? এইটো স্বৰ্গদেউ ৰুদ্ৰসিংহৰ। তাৰপিছত বুৰঞ্জীত উল্লেখ আছে 1543 খ্ৰীষ্টাব্দত কোচ ৰজা ৰঘুদেৱে হয়গ্ৰীৱ মাধৱৰ মন্দিৰ। উত্তৰটো ইয়াতে পাইছে আপোনালোকে। ৰজাদিনীয়া বৰপুখুৰী মাজমজিয়াৰ পৰা উদ্ধাৰ হোৱা বৃহদাকাৰ নৃত্যৰত গণেশ মূৰ্তিটো স্থায়ীভাৱে সংৰক্ষণ কৰা হৈছে ৰজাদিনীয়া বৰপুখুৰীৰ দক্ষিণ পাৰত। ইয়াৰ পিছৰ প্ৰশ্নটো ভাৰত আৰু সমগ্ৰ পৃথিৱীতে গণেশ দেৱতাৰ প্ৰতিভূ হিচাপে গণ্য কৰা হয় হাতী। তাৰ পিছৰ প্ৰশ্নটো অসমৰ ভালেসংখ্যক পুৰাতাত্ত্বিক স্থানত হাতীৰ মূৰ্তি দেখা যায়। ইয়াতে হাতীৰ শব্দটোৰ এইটো বিভক্তি যিটো ইয়াতে যোগ হৈছে হাতী ৰ বিভক্তি ষষ্ঠী বিভক্তি, গতিকে আনচাৰটো ষষ্ঠী। 97 ইয়াতে উত্তৰটো হ'ব সন্তোলা। 98 উত্তৰটো হ'ব দেৱ দেৱী শব্দ দুটা একাধিকবাৰ ব্যৱহাৰ হৈছে। ইয়াৰ দ্বিতীয় শব্দটো কিহৰ প্ৰয়োগ হৈছে? এইটো প্ৰত্যয় হ'ব। আপোনালোকে এইটো নিশ্চয় কৰিছে, এইটো প্ৰত্যয় হ'ব লাগে। তাৰপিছতে শিলৰ স্তম্ভ এটাত এটা হাতীৰ ওপৰত এটা সিংহ, এইটো লতা খোদিত ভাস্কৰ্যটো ক'ত আছে? লখিমপুৰ জিলাৰ লালুকত। তাৰপিছতে এইখিনিৰ পিছতে আৰু এটা পদ্য অংশৰ এটা পেৰাগ্ৰাফ দিয়া আছে, পদ্যাংশ এটা দিয়া আছে। এইটো পদ্যাংশটোৰ পৰা কিছুমান প্ৰশ্ন দিয়া হৈছে। ইয়াতে উত্তৰবোৰ পোৱা যাব। এইখিনি আপোনালোকে চাই পেলাই পঢ়িব পাৰিব, আনচাৰটো কৰিব পাৰিব। যিসকলে কুৱেশ্যন পেপাৰটো পঢ়া নাই বা পৰীক্ষা দিয়া নাই তেওঁলোকৰ কাৰণে কৈছোঁ। যিসকলে পৰীক্ষা দিছে তেওঁলোকে কুৱেশ্যন পেপাৰটো হাতত আছে, চাই পেলাই তেওঁলোকে পিছৰ উত্তৰখিনি কৰিব পাৰিব। এতিয়া নিমিষ শব্দটোৰ অৰ্থ হৈছে, ইয়াতে উত্তৰটো আছে পেৰাগ্ৰাফটোত মুহূৰ্ত। তাৰপিছত 101 নম্বৰ প্ৰশ্ন কবিতাটো ৰাতিপুৱাৰ সোণালী কিৰণক কিহে ঢাকি ধৰা বুলি উল্লেখ কৰিছে? ডাৱৰে। অমৃত শব্দৰ সমাৰ্থক শব্দটো বাছি উলিওৱা, এইটো সুধা। তেতিয়া বেলিৰ জেউতি ক'ত বুৰ যোৱা বুলি কবিয়ে কৈছে? এইটো হৈছে সাগৰৰ বুকুত। তাৰপিছত 104 নম্বৰ উত্তৰটো কবিৰ প্ৰভুৰ চৰণৰ ৰেখা। তাৰপিছত আছে পুৱতিৰ অলিক সপোন, অৰ্থ হৈছে অৰ্থহীন মিছা সপোন। তাৰপিছত দ্বিতীয় মানৰ এইটো চাব, দ্বিতীয় মানৰ ছাত্ৰ ছাত্ৰীৰ শব্দ সম্ভাৰ টনকিয়াল কৰিবৰ বাবে কি পদ্ধতি অৱলম্বন কৰা উচিত? এইটো উত্তৰটো হ'ব প্ৰসংগ অনুসৰি ছাত্ৰ ছাত্ৰীক নতুন শব্দ অনুমান কৰিবলৈ দিয়া, 3 নম্বৰ অপশ্যনটো। তাৰপিছত আছে দ্বিতীয় মানৰ শ্ৰেণীকোঠাত অংগী ভংগীৰে এটা আমোদজনক সাধু কৈছে শিক্ষকে। তাৰপিছত শিক্ষকগৰাকীয়ে ছাত্ৰ ছাত্ৰীক সাধুটো নিজৰ ভাষাত ক'বলৈ দিছে। এতিয়া এইটো ছাত্ৰ ছাত্ৰীৰ কোনটো মূল্যায়ন কৰিছে? তেওঁ শ্ৰৱণবোধ। কাৰণ ছাত্ৰ ছাত্ৰী নিজৰ ভাষাত ক'বলৈ দিছে, কিন্তু তেওঁলোকে ভালকৈ শুনিছেনে নাই এইটোৰ পৰীক্ষা একচুৱেলি কৰা হৈছে। সাধুটো কেনেকৈ কৈছে এইটোত বিষয়ে গুৰুত্ব দিয়াতকৈ তেওঁলোকে শুনাটোত কেনেকুৱা হৈছে তাৰ ওপৰত নিশ্চয় গুৰুত্ব দিয়া হৈছে। 2 নম্বৰ অপশ্যনটো কাৰেক্ট আনচাৰ। তাৰপিছত শ্ৰেণীকোঠা এটাত ছপা সমৃদ্ধৰ প্ৰিণ্ট ৰিচ পৰিৱেশ থকা বুলিলে কি বুজায়? প্ৰিণ্ট ৰিচ পৰিৱেশ বা ছপা সমৃদ্ধ মানে পঢ়ুৱা পাঠৰ লগত সম্পৰ্কিত সামগ্ৰী বা সমলবোৰ দেৱালত আঠা লগোৱা থাকে। 3 নম্বৰ অপশ্যনটো কাৰেক্ট। তাৰপিছত আছে প্ৰথম মানৰ
ভাষাৰ পাঠ্যপুথি এখন বৰ্ণমালাৰে আৰম্ভ হৈ 2টা আখৰৰ শব্দ 3টা আখৰৰ শব্দৰ তাৰপিছত সাধু আৰু পদ্য আছে এইটো কোনটো পদ্ধতি প্ৰয়োগ কৰা হৈছে এইটো আপোনালোকে এইটো কি উত্তৰ কৰিছে এইটো মোক কমেন্ট বক্সত জনাব এইটো বোধহয় নিম্নৰ পৰা উৰ্ধ্ব পদ্ধতি হোৱাৰ সম্ভাৱনা আছে কিছুমানে নিয়মানুবৰ্তিতা বা পদ্ধতি বা সংগঠনাত্মক পদ্ধতি যদি এইটো কনষ্ট্ৰাকটিভিজম হয় তেতিয়াহ'লে এইটো হোৱাৰ সম্ভাৱনা আছে কিন্তু নিম্নৰ পৰা উৰ্ধ্ব পদ্ধতি হোৱাৰ সম্ভাৱনা আছে বুলি অনুভৱ কৰোঁ যদিও আপোনালোকে এইটো চাই পেলাই কমেন্ট বক্সত ক'ব 110 নম্বৰ প্ৰশ্নটো হৈছে ডেছ হৈছে এক ধৰণৰ পঠন অসুবিধা ডিসফোৰিয়া ডাইলেক্সিয়া ডিসগ্ৰাফিয়া ডিসকেলকুলিয়া এইটো হৈছে টু ডাইলেক্সিয়া এইটো হৈছে পঠন অসুবিধা তাৰপিছত আছে ভাষা শ্ৰেণী এটাত লিখন উদ্বুদ্ধ কৰিবলৈ কি কৰা উচিত ল'ৰা ছোৱালীক লিখন লিখিবলৈ উদ্বুদ্ধ বা এনকাৰেজ কৰিব কি কৰা উচিত আনসাৰটো হ'ব ছাত্ৰ ছাত্ৰীক ভাল হাতৰ আখৰে লিখিবলৈ দিয়া এইকেইটাৰ ভিতৰত এইটো অপচনে কাৰেক্ট হ'ব শিশু এটাই মাতৃভাষা মূলতে কেনেকৈ আহৰণ কৰে এইটো শুনি শুনি আনুষ্ঠানিক শিক্ষণ পৰিৱেশত কৈ কৈ লিখি লিখি শুনি শুনি এইটো অপচন 2 নম্বৰটোৱে কাৰেক্ট হ'ব তথাপি আপোনালোকে কি লিখিছে কমেন্ট বক্সত জনাব তলত দিয়া কোনটো ফলপ্ৰসূ দক্ষতাৰ ভিতৰত পৰে এইটো পঠন আৰু লিখন তাৰপিছত আছে তৃতীয় মানৰ শ্ৰেণীকোঠাত কৰোণা এটা কবিতা পঢ়াৰ পিছত ছাত্ৰ ছাত্ৰীক কিবা কাম কৰিবলৈ দিব বিচাৰিছে তলত দিয়া কাম কোনটো কাম কৰিবলৈ ছাত্ৰ ছাত্ৰীবোৰ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব এতিয়া তৃতীয় শ্ৰেণীত শিক্ষকটিয়ে কবিতা এটা পঢ়াইছে তাৰপিছত ছাত্ৰ ছাত্ৰীক কিছুমান কাম কৰিবলৈ দিছে যাতে সক্ৰিয়ভাৱে এক্টিভলি অংশগ্ৰহণ কৰিব পাৰে ছাত্ৰ ছাত্ৰী এতিয়া ইয়াতে কিছুমান গোটত ভাগ কৰিছে তাৰপিছত কবিতাটোৰ সম্পৰ্কে নিজৰ অৰ্থ অনুমান কৰিবলৈ তেওঁলোক দিছে গতিকে এইটোৱে শুদ্ধ হ'ব যেন লাগে কিয়নো বাকীকেইটা চাওক নতুন শব্দবোৰ ব্যৱহাৰ কৰি বাক্য গঠন কৰিবলৈ দিয়ে তেওঁলোকে নতুন শব্দ বাক্য গঠন কৰিবলৈ তেওঁলোকে নিশ্চয় অলপ অসুবিধা পাব পাৰে গতিকে এইটো তেওঁলোকে এক্টিভ হ'ব নোৱাৰে গতিকে শেষত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখিবলৈ দিয়া ইয়াত মানে কি হৈছে আপোনাৰ যিবিলাকে অতি নিম্ন বুদ্ধিৰ ছাত্ৰ কম বুদ্ধিৰ ছাত্ৰ তেওঁলোকে হয়তো উত্তৰকেইটা কৰিব নোৱাৰিব পাৰে গতিকে তেওঁলোকে এনেই ৰৈ থাকিব প্ৰশ্ন কৰিবলৈ দিয়া গতিকে এক্টিভ হ'ব নোৱাৰে তেওঁলোকে গতিকে এইখিনিতে এক্টিভ হ'ব যেন লাগে গোটেইকেইটা গোটত ভাগ কৰি দিলে তাত মিক্সিং কৰি যদি দিয়ে ভাল ছাত্ৰ আৰু কম পাৰ্গত ছাত্ৰ গতিকে সকলো মিলাই যদি গোটত ভাগ কৰি দিয়ে তেওঁলোকে এক্টিভলি পাৰ্টিচিপেট কৰিব পাৰিব ভাষা গ্ৰহণ কৰাৰ বিষয়ে তলৰ কোনটো বাক্য শুদ্ধ শিশুৱে বিভিন্ন সমলৰ মাজেদি ভাষা শিকে এইটো আনসাৰ কাৰেক্ট ভাষা শিকোঁতে তলৰ কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ আনসাৰটো হ'ব সামাজিক আদান প্ৰদান কৰা তাৰপিছত নেক্সট পাঠ্যপুথিৰ অধ্যায়বিলাকক চিত্ৰৰ প্ৰয়োগ কৰা হয় কাৰণ চিত্ৰৰ কিয় প্ৰয়োগ কৰা হয় পাঠ্যপুথিৰ অধ্যায়বিলাক কাৰণ বিমূৰ্ত ধাৰণা এটা বুজি পোৱাত চিত্ৰই সহায় কৰে যিটো কথাৰে বা ভাষাৰে বুজাব নোৱাৰি সেইটো চিত্ৰটোৱে বুজাই দিয়ে ভালকৈ লিখিবৰ কাৰণে লিখা শিকিবৰ কাৰণে শিক্ষকে ছাত্ৰ ছাত্ৰীৰ তলত কোনটো আটাইতকৈ গুৰুত্ব দিয়া উচিত আনসাৰটো প্ৰকাশভংগী ইয়াত ব্যাকৰণো হ'ব পাৰে যদি এইটো বিবেচনা কৰি চাব প্ৰকাশভংগী হোৱাৰ সম্ভাৱনা আছে ডিসলেক্সিয়া তলৰ কোনটোৰ লগত জড়িত এইটো পঠন বেমেজালি ৰিডিং ডিছঅৰ্ডাৰ তাৰপিছত পাঠ এটা পঢ়োঁতে তলৰ কোনটো কৰা অতি গুৰুত্বপূৰ্ণ খৰতকীয়াকৈ পঢ়িব পৰা শুদ্ধ উচ্চাৰণ কৰি পঢ়াটো গতিকে শুদ্ধ উচ্চাৰণ কৰি পঢ়াটো পাঠ এটা পঢ়োঁতে অতিশয় গুৰুত্বপূৰ্ণ কাৰণ পাঠটোৰ অৰ্থ বুজি পোৱাটো কোনো এটা অতিশয় গুৰুত্বপূৰ্ণ নহয় যিমানটো শুদ্ধ উচ্চাৰণ কৰি পঢ়াটো অৱশ্যে যতি বিৰাম চিহ্নও দৰকাৰ কিন্তু শুদ্ধ উচ্চাৰণ কৰি পঢ়াটো প্ৰথমতে বেছি দৰকাৰী তাৰপিছতে নেক্সট কুৱেশ্যনটো আহোঁ আৰু নাই গতিকে বন্ধুসকল ইমানেই হৈ গ'ল আজি 30টা প্ৰশ্নৰ উত্তৰ সম্পৰ্কে মই আলোচনা কৰিছোঁ আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে যদি আপোনালোকৰ কিবা কনফিউজন থাকে আজি ইমানতে সামৰিছোঁ ধন্যবাদ